নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু উপলক্ষে আমি পৰম্পৰা অনুসৰি কি কৰোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আজি পুৱাই দেউতাক আৰু ছোৱালীয়ে লগ লাগি পেলাই ইয়াত থাপনা দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। থাপনা এয়া মই এতিয়া অলপ ফুল দি পেলাই ধুনীয়া কৰিছোঁ আৰু সন্ধিয়ালৈ আমি চাকি বন্তি জ্বলাম আৰু পৰম্পৰা অনুসৰি আমি কি বিশ্বাস কৰোঁ সেয়া মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম লাহে লাহে। আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব, নতুনসকলে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। মই আছোঁ পথাৰ চাবলৈ আহিছিলোঁ। পথাৰত এয়া ধান সঁচাকৈ ধুনীয়াকৈ ফুলিছে আৰু গেৰ ধৰিছে আৰু পোক পৰুৱাই যাতে ধানৰ অনিষ্ট নকৰে, অপায়মংগল নহয়, আমাৰ খেতি যাতে ভাল হয়, সেইবাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই সন্ধিয়ালৈ আমি পথাৰতো আমি চাকি দিম। পথাৰত পানী আছে, বোকা আছে। কৰিবলৈ লৈছোঁ এয়া আপেল কাটিছোঁ। এয়া প্ৰসাদ দিনতে মই হেৰি কৰি পেলাই লৈছোঁ। এয়া নাৰিকলো মই ইয়াত দি দিম, নিমখ দিম। তাৰপাছত আমি তুলসী তলত গৈ পেলাই খামগৈ। বাহিৰত যিহেতু অকণমান আন্ধাৰ হৈ আছে, সেইকাৰণে এতিয়া মই প্ৰস্তুত কৰি লৈছোঁ প্ৰসাদখিনি। আৰু লোক পৰম্পৰা অনুসৰি আমাৰ তুলসী তলত আমি সকলোৱে মিলি পেলাই প্ৰসাদ খাওঁ। আগতে কি হৈছিলে, ঘৰে ঘৰে যায়, কিন্তু আজিকালি ঘৰে ঘৰে যোৱাৰ পৰম্পৰাটো অকণমান কমিছে। কিন্তু তথাপি মই ছোৱালীহঁতক দেখুৱাবলৈকে এই পৰম্পৰাটো মই সিহঁতক দেখুৱাইছোঁ। সিহঁতক দেখুৱাবলৈ প্ৰসাদ হেৰি কৰি পেলাই লৈছোঁ। যিহেতু সকলোৱে এনেকুৱা ধৰণে আমাৰ সমাজত কিছু নকৰে, তথাপি এইখিনি কৰিছোঁ। কাৰণ নতুন প্ৰজন্মই কি হৈছে, বিহু কি বস্তু চিনিয়ে নাপাব। সেইবাবে কাতি বিহু কঙালী যদিও আমি পিঠা পনাও পোৰা হয় বা প্ৰায়খিনি নিয়ম কানুনে আমি পালন কৰা হয়। ভঁৰালত চাকি দিয়া হয়, খেতিপথাৰত দিলোৱেই, আৰু এতিয়া তুলসী তলত মই চাকি দিম। এয়া এইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। এইখিনি ধুনীয়াকৈ প্ৰসাদখিনি মই সানি লৈছোঁ। তাৰপিছতে নিমখ অলপমান দি দিম। এতিয়া আমি সন্ধিয়া চাকি জ্বলালোঁ খেতিপথাৰত। এতিয়া তুলসী তললৈ আমি যাম চাকি বন্তি জ্বলাবলৈ। বহাই লওঁ। কৃষ্ণ হৈ যাব। আজি কাতি বিহু আমি উদযাপন কৰিলোঁ আৰু পৰম্পৰা অনুসৰি লোকবিশ্বাস অনুসৰি আমি যিখিনি পাৰোঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি পেলাই মোক উৎসাহিত কৰিব, তথা নতুনসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ ধানেৰে ভঁৰাল ভৰি পৰক, খেতিপথাৰ নদন বদন হওক। গতিকে এইখিনি কামনা কৰিয়ে মই কঙালীৰ শুভেচ্ছা যাচি যি ব্লগটি মই সমাপ্ত কৰিছোঁ। ধন্যবাদ থাকিল।